খুব সোনকালে এপইন্টমেন্ট হৈ যাব 6 তাৰিখে ফাইনেল লিষ্ট ওলাব আমাৰটো কুচকাজ শেষ হৈ গ'ল 5550টা পদৰ যি ফাইনেল মেৰিট লিষ্ট সেই ফাইনেল মেৰিট লিষ্টখন 6 নৱেম্বৰৰ দিনাখন প্ৰকাশ কৰা হ'ব তো ইয়াৰ আগতেই অক্টোবৰ মাহৰ 31 তাৰিখৰ আগতে এই লিষ্টখন প্ৰকাশ কৰাৰ কথা আছিল কিন্তু যেহেতু DWE যি উড্ডলৰ যি কাম এইবাৰ বহুতেই ৰিকুৱেষ্ট কৰিছিল যে বহুতো ক্যান্ডিডেট ওভাৰলেপিং হৈ আছে তো অৱশেষত দেখা গ'ল যে 2 নৱেম্বৰলৈকে অৰ্থাৎ অহাকালিলৈকে যি সিটেটৰ পিটিশনাৰ সকল আছিল তেওঁলোকে অলৰেডি এপইন্টমেন্ট LP আৰু UP স্কুলত কাম কৰি আছে বা জব কৰি আছে তেওঁলোকে কিন্তু বাৰে বাৰে যি নোটিশ উইথড্ৰলৰ যি নোটিশ ক্যান্ডিডেটছাৰ উইথড্ৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছিল তথাপিও সিহঁতে কিন্তু উইথড্ৰ কৰা নাছিল কিন্তু এইবাৰ পুংখানুপুংখভাৱে ক্যান্ডিডেট বিলাকক উলিয়াই সিহঁতৰ নাম তাৰ লগতে দেউতাৰ নাম এই নাম আৰু দেউতাকৰ নামৰ যি লিষ্ট এই লিষ্টখন প্ৰকাশ কৰিছিল DWE ৰ অফিচিয়েল ৱেবছাইটত তো অহাকালিলৈকে এই উইথড্ৰল অপশনটো যেটো কাম এটো চলি থাকিব হয়তো তাৰ পিছতে এখন থাৰ্ড প্ৰভিজন মেৰিট লিষ্ট দিব পাৰে অথবা নিদিবও পাৰে তো দিয়াৰ চান্সটো একেবাৰে কম আছে কিন্তু তথাপিও এবাৰ কিন্তু বহুতো ক্যান্ডিডেট অলপ মাৰ্কসৰ বাবে যি সকল ক্যান্ডিডেটে ৰৈ আছিল এইবাৰ হয়তো তেওঁলোকৰ নাম ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টত আহিব পাৰে এই লৈ আপোনালোকে একো টেনচন কৰিব নালাগে আৰু এটা কথা মই ক'ব বিচাৰিছো আমি যেহেতু আজি 2 বছৰ 2023 চনৰ পৰা আজি 2025 2 বছৰ প্ৰায় কমপ্লিট হ'বলৈ গৈ আছে এই নিযুক্তিৰ বাবে আমি ৰৈ আছো তো কিছুমান ক্যান্ডিডেট হয়তো এইবাৰ যেটো ফাইনেল লিষ্টত নামটো নাহিব পাৰে কিন্তু তাৰ বাবে আপোনালোকে একো টেনচন কৰিব নালাগে আপোনালোকৰ বাবে যি 4500 পদ আছে 500 পদত 4500 পদতো আপোনালোকে আবেদন কৰিছিলে তো সেই কামটো হয়তো যি আমাৰ বিধানসভাৰ ইলেকশন আছে ইলেকশনৰ পিছতে আৰম্ভ কৰিব যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল বহুতো ক্যান্ডিডেটে ৰিকুৱেষ্ট কৰিছিল যে যি 4500 যি ভেৰিফিকেশন বা যি ৰিক্ৰুটমেন্টটো এটো নিৰ্বাচনৰ আগতেই দিব লাগে তো তেতিয়া তেওঁ ডাইৰেক্ট কৈছিল যে নহব এটো নিৰ্বাচনৰ আগত নহব এটো হয়তো নিৰ্বাচনৰ পিছতেই হ'ব তো আপোনালোকে মাজতে কেইমাহমান আপোনালোকে ধৈৰ্য ধৰিব লাগিব নিশ্চয় তাৰ পিছতে আপোনালোকে সফলতা লাভ কৰিব